আজি সাগৰৰ পাৰত দেখো কোনেও নাই, কিয়? মাছমৰীয়াসকলো নাই, কি হৈছে? কিয় ৰহিম, আজি দেখো দেখা দেখিয়ে নাই, কি মাছ মৰা নাই নেকি? মাছ মৰা নাইও আজি, এই ঘৰতে অলপ কিবা কাম আছিল, কাম কানি কৰি আহিলোঁ আৰু তাকে বোলো এবাৰ নাওখনে চাওঁ আহোঁ, সেইকাৰণে একবাৰ আহিলোঁ। মই সেই মাছে এটা লাগে বুলি এই সাগৰৰ পাৰত আহিলোঁ, ভাবিলোঁ এটা মাছ লৈ যাওঁ, কিন্তু আজি দেখো কোনেও নাই। মই তাকে চিন্তা কৰি অলপ বহি আছোঁ। ৰামা, এই সময় পালে অলপ আমাৰ ফালে আহিবিচোন, তোৰ লগত অলপ কথা পাতিব লগা আছে, বৰ ডাঙৰ কথা আছে দেই। তই যেতিয়াই টাইম পা একবাৰ আহিবি। দে হ'ব দে, মই আহিম দে, এতিয়া মই যাওঁ। ঐ চলিহাত, ঐ মাষ্টৰ আহিবনে নাই অ? ইমান সময় হ'ল, ইমান সময় ৰখি থাকিব পাৰি নেকি? ঐ ঘটি, ইয়াতে ৰখি থাকিবি নে মাষ্টৰক, না ঘৰত যাবি? যাওঁ নহ'লে ঘৰত যাওঁ। অলপ সময় চাওঁ ৰ, আহিব পাৰে ৰ মাষ্টৰ, অলপ নৰখা কিয়া? ঘটি, তই এটা কথা কচোন, এইটো কি সত্যনাৰায়ণ না কি অলছি অ? সি দেখো কি আমাৰ হিন্দু মানুহবিলাকক বৰ বেয়াকৈ অপমান কৰিব ধৰিছে। এইবিলাক কাম কৰি দেখো সি দেখো আমাৰ হিন্দু ধৰ্মটোক মানুহৰ মাজত বেয়াকৈ প্ৰচাৰ কৰিহে দিব বিচাৰিছে দেখো। সি আৰু কি মানুহ? এইবিলাক কথা বাদ দিও ৰাম। ইয়াৰ আগতেও দেখো এজন আছিল, ইও দেখো বৰ ডাঙৰ ডাঙৰ লেকচাৰ মাৰছে। এতিয়া কি হ'ল তাৰ গতি? সি দেখি একদম মাটিত মিহলি হৈ গ'ল। গতিকে এনে মানুহ অলব আৰু যাব, ইহঁতৰ কথা বাদ দে। কিন্তু ইহঁতে যে আমাৰ ধৰ্মটোক বেয়া প্ৰচাৰ কৰি আছে, সেইটোহে ডাঙৰ কথা। আৰু আমাৰ সমাজৰ কিছুমান মানুহে ইহঁতক গ্ৰহণ কৰি লৈছে। সেইবিলাক মানুহৰ কাৰণে আজি আমাৰ অসমখন ভাগ হ'ব ধৰিছে। গতিকে ইহঁতক আৰু এইবিলাক কৰি থাকিব দিব পাৰি জানো? যি হওক আমাৰ এতিয়া মাষ্টৰ নাই যোৱা, আমি যাওঁ বল যাওঁ। বাহ, কি ধুনীয়া জেগা ৰে, এনেকুৱাকৈ গছৰ তলত বহাৰ মজাই বেলেগ। आजकल तेरे मेरे प्यार में चढ़ते हर जवान पर सबको मालूम है और सबको खबर हो गई तो क्या? ৰাম, আজি দেখো ক'ত বহি আছে কে? ৰহিম দেখো, তই ক'ৰ পৰা আহিলি? ব ইয়াতে ব। কি ৰহিম, সেইদিনা মোক কিয় মাতিছিলি? মই টাইমেই পোৱা নাই তোৰ ঘৰত যাব। দে আজিয়ে কচোন কথাখিনি। মই তোক কথা কোৱাৰ কাৰণে মাতিছিলোঁ মানে এই সত্যনাথ বৰা নে কি যি সেইটো মানুহ ওলছে, সি তাৰমানে এইবিলাক কি বকি থাকে। মইতো হিন্দু ধৰ্মক বৰ ভাল পাওঁ, আৰু হিন্দু ধৰ্মৰ মানুহবিলাককো ইমান ভাল। গতিকে সি আৰু এইটো ক'ৰ পৰা এটা ওলালা, যিয়ে নেকি সি খালি কেৱল মুছলমানক মাৰ, মুছলমানৰ বিৰোধী, এইবিলাকে কথা কৈ থাকে। তোমালোকৰ ধৰ্মত কিবা মুছলমান মানুহক মাৰিব লাগে বুলি ক'ৰবাত কিবা লিখা আছে নেকি ৰাম? কি কথা কোৱা ৰহিম? ইহঁত মানে এনেকুৱাই, ইহঁতৰ কালমূৰাবিলাকৰ কথা শুনি লাভ নাই। ইহঁতে মাজে মাজে দুই এটাই ভুমুক দিয়ে, আৰু সিহঁতৰ কথা শুনি আমি এতিয়া এইবিলাক একো চিন্তা কৰিব নালাগে। আমি হিন্দু মুছলিম ভাই সদায় ভাই হৈ থাকিম। আৰু আমাৰ ধৰ্মততো মুছলমানক মাৰিব লাগে বুলি ক'তো লিখা নাই। এইবিলাক সিহঁতে অপপ্ৰচাৰ কৰি থাকে মানুহৰ মাজত। এইবিলাকৰ অধপতন নিশ্চিত ৰহিম। কেইদিনমান আগত যে এজনে এটা পাৰি আছিল, তাৰ কি গতি হ'ল চাচোন। ইয়াৰো গতি কিছুদিন ধৈৰ্য ধৰা, ইয়াৰো গতি তেনেকুৱাই হ'ব। হয় নেকি ৰাম? মইতো ভাবিছিলোঁ যে তোমালোকৰ ধৰ্ম গ্ৰন্থত ক'ৰবাত লেখাই আছে যে মুছলমানক মাৰিব লাগে, কাটিব লাগে, কিন্তু মোৰ এইটো ভুল আছিল। নাই, তোমালোকৰ ধৰ্মৰ সঁচাকৈ ভাল, কিন্তু এই দুই এজন মানুহে কেতিয়াবা আহে, সিহঁতে মানে সমাজৰ মাজত অপপ্ৰচাৰ কৰি থাকে। ৰাম, মইতো তোমাক এইটো কথাৰ কাৰণে মাতি পঠাইছিলোঁ, ভাবিছিলোঁ তোমাৰ পৰা কথাখিনি সুধি ল'ম, কিন্তু এতিয়া বুজি পালোঁ দেই। এতিয়া আৰু মই যাওঁ, মোৰ চব ভুল ভাগি গ'ল। মই আহিছোঁ ৰাম। যোৱা। দেখিছেনে, এইবিলাক কালঠু একতাৰ কাৰণে আমাৰ সমাজখনত মানুহে আমাৰ
হিন্দু ধৰ্মৰ মানুহক ভুল বুজিব ধৰিছে। আমাৰ ধৰ্মটো কিমান ভাল, কিন্তু দুই একোজন মানুহে আজি এনেকুৱা আমাৰ ধৰ্মক বেয়া কৰিব বিচাৰিছে। এইবিলাক মানুহক কিয় শাস্তি নিদিয়ে? মই আজি ঘৰত গৈ দেউতাক এই বিষয়ে ক'ম, দেউতাক সুধিম সেই কালটোবিলাকক কিয় শাস্তি নিদিয়ে। এতিয়া যাওঁৱে দে। এই দেউতা, সত্যনাথ বৰা নামৰ এই মানুহজনে এইবিলাক কি কৰি আছে? তাক শাস্তি দিব নোৱাৰে নেকি আপোনালোকে? এইবিলাকতো বৰ বেয়া কথা হৈ আছে আমাৰ দেশত, আমাৰ সমাজত। এইবিলাক একো কথা নহয়, এইবিলাক আমাৰ সমাজত এইবিলাক চলে। এইবিলাক আমিয়ে তাক লগাই থৈছোঁ, তই কি বুজিবি এইবিলাক কথা? তাৰ মানে দেউতা আপোনালোকে সেইকাৰণে তাক এৰেষ্ট নকৰে? এইটোতো সঁচা কথা। তাৰ দ্বাৰাই আমাৰ কিমান লাভ হৈ আছে তই কি বুজিবি? সি আমাক বহুত উপকাৰ কৰি আছে, বুজি পাইছে? সি আমাৰ ভোট বেংক বঢ়াই দি আছে, গতিকে আমাৰ কি চিন্তা? তেনেকুৱা মানুহ দুই এজন থাকিলে আমাৰ আৰু বহুত ভাল হয়, বুজি পাইছে? তাৰ মানে দেউতা আপোনালোকৰ সেইবিলাক লেতেৰা ৰাজনীতি আপোনালোকে কৰি থাকে।